তো চাইকেল এখন হাজাৰ কৰিব পাৰা নাই গাড়ীও পায় মটৰচাইকেল হা নাই ক'ৰ পৰা আহিছা এয়া আহা নাই মজা 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 ঘৰ ইয়াতে অঁ আচ্ছা মজা মজা তো এনেকৈ মানে হেৰি অকল চাইকেলটো আৰু খোজকাঢ়ি মটৰচাইকেলহে যাব পাৰে নিজৰ বুলি দেই আপোনালোকক দেখাই দিছোঁ তো নিজৰ বুলি মানে এতিয়া খেলটো গম পাইছে নাই এতিয়া আমি চৰাইবানী আহি আছোঁ চৰাইবানী মানে চুইচ গেট তাত মানে খেলটো কি হয় গম পাইছেনে এতিয়া গৰম দিনত মানে গা চা চব ধুব পাৰে তো আপোনালোকক দেখাবলৈ আহিছোঁ মন গৈ মানে গাও ধুই দিম নিজৰ বুলি মোৰ লগত আছে মানে তিলক চুতীয়া চলো নিজৰ বুলি মজা একদম মজা অঁ তাহলে আপোনালোকে যাব পাৰে গা ধুব পাৰিব গৰম দিনত পুৰা মানে পানী আহি থাকে একদম মজা তো এতিয়া মানে খেলটো গম পাইছে নাই আজি মানে BMW আহিছোঁ আজি BMW আহিছোঁ মানে একদম ডাইৰেক্ট একদম পূৰা আপোনালোকক তো চুইচ গেটটো দেখাম চৰাইবানী হয় নাই নিজৰ বুলি মানে আহি আছোঁ দেই খালি এটা কথা মানে বৰ বেয়া দেই এতিয়া ৰাস্তাবিলাকত মানে গৰু থাকিবই দিব নালাগে এই বস্তুটো কি হয় গম পাইছেনে গৰুবিলাক থাকিলে মানে গাড়ী চাড়ী চলোৱাটো বৰ দিগদাৰ হৈ যায় মানে গৰুৱে একোটাল বুজি নাপায়তো ঘচং ঘাচংকৈ যেনে তেনে আহি যাব তো সেইটো কাৰণে গৰু চৰুবিলাক অকণমান গৃহস্থ হয় নাই এইটো মানে ৰাস্তা কিনাৰত বৰ দিগদাৰ হয় এতিয়া কিবা আইনখন উলিয়াইছিলে নেকি নাই কিবা আইনখন বা লোৱা নাপালোঁ মানে গৰু ছাগলীৰ ক্ষেত্ৰত মানে ৰাস্তা কিনাৰত মানে গৰু বান্ধিব নোৱাৰিব তাকেতো সেই আইনখনটো হ'লে ভালে কথা হয় নাই সেইবোৰ হ'ব লাগে তাকেতো সেইটোতো বহুত দিন অহা নাই নিজৰ বুলি মানে এইফালে ঘুমাই দিম নেকি এতিয়া তো এতিয়া আমি এইফালে সোমাই দিব লাগিব এটা ঘৰ চৰ গোটেই হৈ গ'ল দেই নিজৰ বুলি এটা ধুনীয়া লাগিছে দেই পৰিৱেশটো এতিয়া এইফালে সোমাই দিছোঁ এই ৰাস্তা পুৰা খাতৰা ন বনাইছে নতুন মজা 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 এতিয়া ছাগলীবিলাক আপোনালোকে চাওকচোন এই ছাগলীয়ে কিডাল বুজিব হৰ্ণ মাৰিলেতো বুজি নাপায় গৰু ছাগলী একেবাৰে গাঁৱলীয়া ৰাস্তাও নহয় তাকেতো তেনেকুৱা বস্তুটো আৰু আপোনালোকক দেখাই দিছোঁ এইফালে চালক আমাৰ মানে যিহেতুকে গাঁৱলীয়া পৰিৱেশত মানে খেতিটো মেইনটো এতিয়া খেতি কৰিবৰ কাৰণে গোটেই এটা হাল চাল বাই ক্লিয়াৰ কৰি থৈছে দেখা নাই আপোনালোকে দেখাই দিছোঁ নিজৰ বুলি আৰু বস্তুটো এইবিলাক সৌন্দৰ্যতা বোলে ভাল লাগেতো খেতিও তাকেতো এতিয়া মানে আপোনালোকক এটা একদম নাজাৰা একদম ধুনীয়া একদম পূৰা এটা একচন এটা বস্তু এটা দেখাম দেই চাই লওক না পাহাৰটো চাওক কেনেকুৱা মজা লাগিছে চাই লওক আপোনালোকে চাই লওক এইফালে পাত তুলি আছে আৰু এইফালে স্কুলৰ পৰা আহিছে নিজৰ বুলি চাই লওক কেনেকুৱা মজা লাগিছে আৰু বস্তুটো এইফালে পাত তুলি আছে পূৰা মানে কামটো মেইনটো কামটো কৰিবই লাগিব চাই লওক তো এতিয়া মানে খেলটো গম পাইছেনে আপোনালোককতো কৈছিলোঁৱে একদম এখন আচৰিত চুইচ গেট মানে এতিয়া চুইচ গেটখনলৈ আহিবৰ কাৰণে এনেকুৱা ৰাস্তাত আহিব লগা আছে আপোনালোকে দেখাইছে বাঁহ লৈ এইফালে বাঁহ গছ দেখিছে নাই তো গাড়ী মানে সম্পূৰ্ণ নাযায় য'লৈকে যায় মানে গাড়ীখন লৈ আনিছোঁ তাত ৰখাই দিম নিজৰ বুলি আপোনালোকে খালি চাই থাকিব বস্তুটো একদম BMW আহিছোঁ নিজৰ বুলি আৰু নদীখন এইখনে মানে এতিয়া কেমেৰা দেখা নাই এইখন নদীখন বস্তুখন এইখনৰ পৰা পাম মানে এইখনে নদীখন মানে এইখন লগতে মানে চুইচ গেটটো হৈছে বস্তুটো আৰু চাই লওক না মানে গাঁৱলীয়া পৰিৱেশ এইবিলাক আপোনালোকে চাই ভাল পাব বুলি মই জানোৱেই তাৰমানে নিজৰ বুলি আৰু গাঁৱলীয়া পৰিৱেশ চাই লওক না ইমান হাই হুলস্থুল একোটাল নাই ইয়াত একদম বঢ়িয়া এইবোৰ যদি ভিডিঅ' নাচাই নহয় তাকেতো বনাবলৈ নাথাকেগৈ সেইটোৱেতো তেনেকুৱা বাহিৰলৈ যাব লাগিব সেইটোৱেতো আচলতে মানুহে কৈ থাকে দেই কি ভিডিঅ' বনাইছ ভাল ভিডিঅ' বনা জেগালৈকে হয় নাই বঢ়িয়া পাই গ'লোহি হয় নাই তো চুইচ গেটটো আমি পাই গৈছোঁহি আপোনালোকক নামি পিনে ধুনীয়াকৈ দেখাম নিজৰ বুলি চৰাইবানী চুইচ গেট হয় এই কাহিনীটো ক'ম বাৰু মই আপোনালোকে খালি চাই থাকিব মানে ইয়াত কি হৈছিল কি হোৱা নাই মেইন কাহিনীটো আপোনালোকক ক'ম বস্তুটো দেই এইখন অলপকৈ আপোনালোকক দেখাই লৈছোঁ পালোহি এতিয়া ভিডিঅ'টো মানে চাই থাকিব আপোনালোকে গাড়ী চাই ৰখাই লওঁ নিজৰ বুলি আৰু নিজৰ বুলি এটা BMW নামি ল'লোঁ এটা BMW ৰখাই দিলোঁ নিজৰ বুলি আহি পাই গ'লোঁ চুইচ গেট আপোনালোকক সম্পূৰ্ণ দেখাই আছোঁ বস্তুটো ইয়াৰ মানে কাহিনীটো মই ক'ম আপোনালোকক মানে কাহিনী এটা আছে মোৰ লগত মানে জড়িত কাহিনী এটা আছে মানে বস্তুটো আপোনালোকক মানে A to Z ক'ম চাই লওক ইয়ালৈকে আহিম বুলি কৈছিলোঁ না আপোনালোকক অঁ এতিয়া মই আপোনালোকক আগতীয়াকৈ যোনখন মানে এখন চাইনবৰ্ডটো আপোনালোক দেখাইছোঁ দেই কিন্তু আপোনালোক নিজে পঢ়ি ল'ব লাগিব দেই অকণমান মানে হেলাই ধৰিছেগৈ এয়া চাই লওক এইখন পঢ়ি ল'ব এতিয়া বস্তুটো আপোনালোকে গম পাইছেনে এনেকৈ মানে চাইকেলত মানে এনেকৈ আহি যায় নিজৰ বুলি অকল এইটো চাইকেলহে অহা যোৱা কৰিব পাৰে হয় নাই গাড়ীও পায় মটৰচাইকেল হয় নাই ক'ৰ পৰা আহিছা এয়া হয় নাই মজা 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 তো আপোনালোকক দেখাই দিলোঁ মানে বস্তুটো মানে অকল চাইকেল আৰু মটৰচাইকেলৰ কামহে দেই আৰু খোজকাঢ়ি যাব পাৰে তো এই কাহিনীটো কি হ'ল মানে মোবাইলটো তুমি ধৰি দিয়াচোন অলপ বস্তুটো মই কেমেৰামেনক দিছোঁ দেই ইয়াৰ মানে মেইন কাহিনীটো কৈছোঁ দেই বা আগতে মানে একে পোৱালি হৈ থাকোঁতে দেই তেতিয়া মানে LP স্কুলত পঢ়ি আছিলোঁ LP স্কুলত পঢ়ি থাকোঁতে মানে আমাৰ মানে মোমাই ঘৰ এইফালে যায় মানে মেইন কাহিনীটো মোমাই ঘৰ এইফালে যায় পায় এতিয়া মনত আছে মানে পিতাইহঁতি মানে তেতিয়া চাইকেলত লৈ আহে
বস্তুটো এতিয়া মটৰচাইকেল যে একোডাল নাই চাইকেলতে আহে এইফালে একদম গহীনত গুচি যায় এইফালে কেইদিনমান পানী জনা আচলতে মন্দিৰটো কি হয় এইটো বস্তুটো মন্দিৰ নে কিবা অঁ আপোনালোকে দেখাইছে দেই চাই লওক এইফালে একদম পূৰা গেটটো বন্ধ কৰি দিছে চুইচ গেটহে ইয়াত বন্ধ কৰিছে এইটো সাপ এটা আছে হয় এইটো ধোঁৱা সাপ এটা আছে তাৰপিছত এইটো চুইচটো এতিয়া বন্ধ কৰি দিছে কাৰণ কেলৈ চুইচ গেট মানে খেতিৰ কাৰণে মানে এতিয়া ৰাইজক খেতি কৰিবৰ কাৰণে পানীটো ইয়াত মানে ব্লক কৰি দিয়ে না এতিয়া চাৰে চাৰে গুচি যাব খেলটো এইটো আপোনালোকে চাই লওক না এইখন কেতিয়া নে ব্ৰিটিছত নে কিবা এখন ব্ৰিটিছত নাযাওঁ খালি দেই হয় বুলি কোৱা নাই এই ব্ৰিটিছত কি বস্তুটো মালটো চাওক বাৰু এইটো কি চুব পায় না অঁ দেখিছে না আপোনালোকে চাই লওক না বস্তুখিনি চাওক খাটিয়াখিনি চাওক এনেকুৱা সাপটা দেখিছে নাই আপোনালোকে দেখাইছোঁ নিজৰ বুলি অলপ এইফালে সেইফালে দেখা দিয়া মানে বস্তু চাই লওক না নিজৰ বুলি পুৰা পানীটো এইফালে পূৰা উপনাই দিছে আৰু চাই লওক তাৰপিছত এই চৰাই পানী যিখন চুইচ গেটৰ কিনাৰতে এটা মন্দিৰ এটা আছে এইটো কি মন্দিৰ হয় কিন্তু নাজানো দেই আপোনালোকে কোনোবাই যদি চিনি পায় যদি কি মন্দিৰ হয় কমেণ্ট এটা কৰি দিবচোন নিজৰ বুলি চাই লওক তো নিজৰ বুলি মানে আমাৰ অঁ দাদা আপোনাৰ ঘৰ ইয়াতে নেকি এই চুইচ গেটটো কিমান দিনৰ পৰা আছে অঁ 1964 চনত আৰম্ভ কৰিছে 66 চনত এইটো আৰম্ভ কৰিছে নাই কিমান চনত হ'লে 1964 তেতিয়াতে বনোৱা হয় নাই আজিতো এতিয়া 25 হৈ গ'ল কিমান বছৰ হৈ গ'ল আপোনালোকে হিচাপটো কৰি উলিয়াই ল'ব আপোনাৰ ঘৰ ইয়াতে হয় নাই কোনখন আছে ঘৰটো তাৰপিছত এতিয়া মন্দিৰ এইটো কি মন্দিৰ হয় শিৱ মন্দিৰ এইটো শিৱ মন্দিৰ ন আচ্ছা এইটো শিৱ মন্দিৰ বুলি কৈছে তাৰপিছত এই বস্তুটো খেতিৰ কাৰণে মানুহটো পানী যাব হয় নাই এইফালে হয় নাই এইটো বস্তুটো আমাৰ অসম চৰকাৰ বনোৱা নাই নে ব্ৰিটিছৰ দিনত বনোৱা নে কিহে বনোৱা এইটো দলংটো অসম চৰকাৰ বনোৱা হয় নাই তো এইটো মানে দলং আমাৰ চুইচ গেটটো কৈছে অসম চৰকাৰে বনোৱা কৈছে মানে ব্ৰিটিছৰ দিনত নহয় দেই আপোনালোকে এইটো ভুল নুবুজিব নিজৰ বুলি এইটো চাই লওক এইফালে বান্দৰচিলি যাব পায় হয় নাই এইফালে যাব পাৰিব হয় নাই মানে আগতে মানে অঁ মানে আগতে সৰুতে আমাৰ পিতাহে মানে চাইকেলত দিন এইফালে নিয়ে দেই এইফালে বান্দৰচিলি গুচি যাওঁ তেনেকুৱা বাকী এতিয়া ইয়াত উঠিব পাৰি নাই একো নহয় ন এতিয়া আমি মানে সৰু ল'ৰাটো আমাৰ মানে এইবিলাক উঠিবলৈ মন যায়তো তাৰপিছত হয় এইটো বস্তুটো কি হয়টো হয়টো কি অঁ এই দেখিলে ভয় লাগিছে দেই হয়নে নহ'ব গোটেই বোকা চোকা লাগি আছে এইটো বস্তুটো কি হয় এইটো মাস্কখন পিন্ধি ৰাতি ওলাই দিব গ'লে শ্বৰ্ট মাৰিব নেকি চুই চাওঁ হেল্ল' চাগে এইটো এনেই ভয়ংকৰ লাগিছে আকৌ বস্তুটো তেনেকুৱা আৰু এই চাইডে এইটো চাই লওক ওপৰপৰা মানে চুচৰিব পাৰি এতিয়া মানে নুচুচো এতিয়া আমি যিহেতু নেক্সট প্লেনিংটো কৰি থৈছোঁ ন টেণ্ট চেণ্ট দি দিবলৈ পানী আছে এইফালে এতিয়া উঠিব নোৱাৰে নহ'লে উঠি গ'লোহেঁতেন এইটো চিষ্টেমে নাই উঠিবৰ কাৰণে মানে ভাগি গ'ল মানে বহুত দিন হৈ গ'ল না ইয়াত চব ইয়াত মানে হেলে হেঁচা খেলিবলৈ সুবিধা আছিলে চব ভাগি গ'ল হা অঁ হা নাই বোলে অঁ বহিবা নেকি অকণমান খালী আছে মই ৰ'বা একেবাৰে উঠি দিয়া তুমি এই পানীটো চফা কৰিব লাগিব ঘামকৈ পানীটো লাগিব অঁ এতিয়া অঁ বহি আছোঁ একেবাৰে বহিম নেকি নহয় তুমি এনেকৈ বহা কম একো নহয় অঁ হ'ল অঁ ৰ এতিয়া মস্তি লাগিছে মজা জানো গম নাপাওঁ মজা লাগিছে মস্তি লাগিছে এইফালে মানে একদম পূৰা অকল চাইকেলতে অহা যোৱা কৰে খোজকাঢ়ি এইফালে দেখিছে একদম পূৰা গৈ আছে নিজৰ বুলি মজা লাগে দেই মস্তি লাগিছে দেই নিজৰ তোমাৰ ধৰিবলৈ আছে মোৰ ধৰিবলৈ নাই হ'ব হয় নাই অঁ নামি দিলোঁ মানে আপোনালোকক ক'লোৱে চৰাইপানী দলংটো দেখাই দিলোঁ গেটটো আৰু ভিডিঅ'টো মানে দীঘল নকৰা দেই ভিডিঅ'টো ইমানেই আছিল আপোনালোকে মানে চৰাইপানীৰ যদি ওচৰে পাজৰে যদি কোনোবাই যদি ভিডিঅ'টো চাই আছে যদি নিজৰ বুলি কমেণ্ট এটা কৰিব আই লাভ ইউ বুলি কমেণ্ট এটা কৰিব দেই নিজৰ বুলি তেতিয়া মনটো বেছি ভাল লাগে আৰু বস্তুটো দেখাই দিলোঁ এইটো চৰাইপানী মানে চুইচ গেট নিজৰ বুলি অঁ তো নিজৰ বুলি মানে এতিয়া এইবোৰ স্কুলৰ পৰা মানে ছোৱালীখিনি আহিলা ন ঘৰ ইয়াতে অঁ আচ্ছা মজা তো এনেকৈ মানে সেই অকল চাইকেলটো আৰু খোজকাঢ়ি মটৰচাইকেলহে যাব পাৰে নিজৰ বুলি দেই আপোনালোকক দেখাই দিছোঁ আমাৰ ভণ্টিহঁত আহিছে স্কুলৰ পৰা আজিকালি স্কুল সোনকালে ছুটি দিয়ে অঁ